বন্ধুসকল, আজি আমি জানিম ইলাইচি খালে আচৰিত কৰি দিয়া কিছুমান উপকাৰিতাৰ বিষয়ে। ইলাইচিত বহুত ঔষধি গুণ পোৱা যায়, য'ত বেমাৰবোৰৰ পৰা আমাক বচায়। যদি আপুনি গাখীৰৰ লগত ইলাইচি মিলাই খায়, তেন্তে আপুনি বহুত বেমাৰৰ পৰা সকাহ পাব। গাখীৰৰ লগত ইলাইচি মিলাই খালে আপোনালোকৰ হাৰ্ডিবোৰক মজবুত কৰে। ইলাইচিয়ে আপোনাৰ পাচন ক্ৰিয়াকো মজবুত কৰে। গাখীৰৰ লগত ইলাইচি মিলাই খালে আপোনালোকৰ ছালৰ বেমাৰো নাইকিয়া কৰে। ব্লাড প্ৰেছাৰক মেইনটেইন কৰিবলৈ আপোনালোকে গাখীৰৰ লগত ইলাইচি খাব পাৰে। আপোনালোকৰ চৰ্দি, কাহ আৰু উশাহ লোৱা সমস্যা থাকিলে গাখীৰৰ লগত ইলাইচি খাব পাৰে। ইলাইচি উপকাৰিতাৰ বিষয়ে জানি আপোনালোকে কেনে লাগিল আমাৰ এই কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।